দিদি ভাবি ইফতার করে নেন আপনার ইফতার করে নেন আরামসে কোনো নাই কোনো চিন্তা করা লাগে না হ্যাঁ আপনার ইফতার করে নেন আমরা আরামসে দিবে হ্যাঁ ইফতারটা করে তারপরে বাসে বসেন কোন জায়গায় যাবেন হাতচিংমারি যাবে না লক্ষ্মীপুর হ্যাঁ ঠিক আছে হবে বহক আপোনালোকে বহক আরামসে আল্লাহর নাম লৈ ইফতার কৰক তাৰপিছত আপোনালোকে আৰামসে যাব হ্যাঁ কওক কৰি লওক আপোনালোক ক'লৈ যাব ইফতাৰটো কৰি লওক আপোনালোকে ইফতাৰটো কৰি লওক ধুনীয়াকৈ আৰু কোনো চিন্তা কৰিব নালাগে তাৰপিছত পাছত দিব গুচি যাব হা আৰু এতিয়াতো নাহে আৰু আপোনালোক আহিব নালাগে কিন্তু নিজৰ নিজৰ ঘৰ তাত আছে ধৰক চৰকাৰে আপোনালোকক এইখিনি সুবিধা কৰি দিছে আপোনালোকে এতিয়া যে চৰকাৰে দেখিছে কিমান সুবিধা কৰিছে আপোনালোকৰ কাৰণে কিমান দিন হৈছিলে আপোনালোক অহা গৈছিলে ঘৰলৈ যাব পৰা নাই এই লকডাউনৰ কাৰণে ঠিক আছে এতিয়া চৰকাৰে যে সুবিধা কৰি দিছে আপোনাক কেনেকুৱা পাইছে ভাল লাগিছে এতিয়া ধুনীয়াকৈ যে আপোনালোকে ইফতাৰ কৰিছে ভাল লাগিছে এতিয়া ভাল পাইছে ঠিক আছে অসম চৰকাৰক ধন্যবাদ দিছে একেলগে আপোনালোকে অসম চৰকাৰৰ ওপৰৰ ওপৰত দোৱা কওক দেই দোৱা কৰিব ইমানখিনি যে মানৱ সেৱা কৰিছে চব আপোনালোক যাবৰ কাৰণে বিনামূলীয়া বাছ ব্যৱস্থা কৰি দিছে আপোনালোকে যাব পাৰিব আপোনাৰ মেডিকেল চেকআপ হ'ল মেডিকেল চেকআপ হৈছে না কোনো অসুবিধা নাই না কাৰোবাৰ জ্বৰ চৰ থাকিলে আগতীয়াকৈ কৈ দিব আৰু তাত গৈ যদি কিবা অসুবিধা হয় আৰু গৈ পিনি তাত ডাক্তৰক ৰিপৰ্ট কৰিব লগে লগে আপোনালোকে নামি ডাক্তৰক ৰিপৰ্ট কৰিব লুকুৱাই নাৰাখিব ভয় খাবলগীয়া একো কথা নাই সেইটোৱে তাত ডাক্তৰ কৰি নিজৰ স্বাস্থ্যৰ কাৰণে ভাল এইটো যিটো চৰকাৰে কৰি আছে নিজৰ আপোনালোকৰ ৰাইজৰ সুৰক্ষাৰ কাৰণে কৰিছে নিজৰ কাৰণে ভাল সেইটোৱে হা সেইটো হেৰি কৰিব নালাগে হওক আৰামছে খাই লওক খাই উঠি আপোনালোকে উঠি ল'ব পাৰছে হা আৰামছে আপোনালোকে যাব এতিয়া চিন্তা কৰিব নালাগে ক'ত যাব আপোনালোক হাতচিংমাৰি ঠিক আছে আপুনি বহি লওক মাস্ক লগাই লওক মাস্কবিলাক লগাই লওক নিজৰ নিজৰ মাস্ক লগাই থ'ব খাই লওক कहाँ का है आप लोग का है हम लोग कहाँ था आप लोग स्टूडेंट है स्टूडेंट है नहीं मैं तो स्टूडेंट नहीं क्या है प्राइवेट ऐसे करते हैं प्राइवेट सेक्टर में सर्व शिक्षा नहीं बनगांव आप स्टूडेंट है कौन कॉलेज पास करके है ना तो एडमिशन करने इधर आया कौन सा एग्जाम है स्टूडेंट नारंगी में अभी घर से लगेगा स्टूडेंट है कौन सेकेंड ईयर एग्जाम देते हैं कौन कॉलेज मैं वहाँ पे सेकेंडरी तो यहाँ क्यों आया था यहाँ पे काम करने के लिए एग्जाम देने का एग्जाम के बाद काम करने के लिए फंस गया लॉकडाउन के लिए आपने मैं भी इससे मेट्रो टेक आया यहाँ काम करने के लिए हाँ जस्ट आपका एग्जाम मतलब लॉकडाउन में फंस गया अभी वापस जाना चाहते हैं देखिए हम लोग देखते हैं कहाँ देखा आप लोग कितना आदमी है 8%. हाँ वेट I'll see what I can help you. हाँ সামিউল হক মফিদুল ইসলাম আখিরুল ইসলাম সাদ্দাম হুসেন মোর মোবাইল নাম্বার কিমান তোমাৰ কিমান
25 মুক্তাহাৰ বাচ্চা মোবাইল নাম্বাৰ কিমান আখৰুল জামান তবে নাম এন্ট্রি করা আছে নাই নাম এন্ট্রি করা নাই যদি কিন্তু পুলিশের রাস্তা আমার নামটো মোবাইল আর সিঙ্গেল কে বল ডাবল নয় সিঙ্গেল কে বল সিঙ্গেল কে বল বইল সিঙ্গেল কে বইল বাহ বাহ হ্যাঁ সিঙ্গেল কে বল একেটা উঠা টিকেটন রই গৈছিল সেই টিকেটন নমাই দিছিল একেটা উঠিব দে আগৰ মন কেটা আছিল আমাৰ পাঁচটা আছিল পাঁচটা নমাই দিলে তাৰ মানে এই তিনিখন আপুনি কত একেটা নি চাৰিজন বেছি হল লগত আছে আমাৰ আমি আঠজন স্টেলটো বড় এখন তিনি কপি লে এটা ওইতে দিব লাগে এটা লিখা ওইতে তোর সালমারা রাস্তা মাত্র কোন নাম্বার জামানে যাব লাগে যখন যিসকল যাত্ৰী আছে তেখেতসকলক অনুৰোধ কৰা হ'ল ইয়াতে আহি শাৰীবদ্ধভাৱে থিয় হোৱাৰ কাৰণে হ'ব তাৰে আহি এইমাত্ৰ আপোনালোকৰ হ'ব এখন